এই বন্ধুসকল আজি আমাৰ গাঁৱত মানে চাফা মানে কি গৰখীয়া ভোজ আমাৰ গৰখীয়া ভোজখন মানে হুঁচৰি গোৱাৰ লগে লগে খাই নিদিয়ে নৰা চিগা ভোজ বুলি কয় অকণমান শেহতীয়াকৈ ফাগুনত খোৱা হয় গতিকে গোটেই লগৰ মানে আজি দেওবাৰে মানে সেইকাৰণে গোটেই ল'ৰা মানে গোটেইখিনি গোট খাই একদম চফা কৰিব সেইদিনাখনিকে চাকি তাকি জ্বলাব লাগিবতো গতিকে আমি তালৈ যাম এতিয়া প্ৰথমতে ল'ৰাখিনি গোটেইখিনি বোলে চফা কৰা শেষত মানে পথাৰ মাজতে আমি মনাই খাম আজি দেওবাৰে যিহেতু লগ পাইছোঁ সেইকাৰণে দীঘলা ওচৰলৈ যাম দীঘলাক কয় না ব্ৰইলাৰ এটা লৈ আনগৈ বলক নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ চবে ভালে কুশলে আছে আজি আমাৰ গাঁৱত পূৰা মানে ভোজ হ'ব গতিকে কাম চাম চলি আছে আমি লগৰখিনি গোটেইখিনি কাম কৰি আছোঁ মানে গাঁৱৰ ওচৰ চুবুৰীয়া ল'ৰা গোটেইখিনি মিলি তাৰপিছত বলক আজি একদম পাৰ্টি হ'ব মানে একেলগত এসাঁজ গোটেইখিনি খাম এইটো ব্ৰইলাৰ আহি আছে আমাৰ দীঘলী বাই তাৰপিছতে আমি আনিব গৈছিলোঁ এতিয়া আমি যাওঁ তাত দেখুৱাই আছোঁ বলক এতিয়া আমাৰ ইয়াত কাম চলি আছে এয়া আমাৰ আবুকা পুৰা ব্ৰইলাৰ একদম মাৰি দিলে ডিজে কি কৰিছ তই আমাৰ ডিজে কি কৰিছ তই এই লোকেল এইটো তাৰপিছত এয়া আমাৰ ককাইদেৱে আলু পিঁয়াজ এইবিলাক কাটি আছে ককাইদেউ হৈ গ'ল নাই এয়া আমাৰ বিয়া পতা ল'ৰা দেই এই ৰচুন গুচাই আছে আৰু ইয়াৰ বেলেগটো দায়িত্ব দিয়া নহয় এয়া আমাৰ ককাইদেউ আমাৰ দীঘলী বাই এয়া আমাৰ সমুজ্জ্বল ডাঙৰীয়া এইটো আমাৰ তাতো ইয়াত কাম চলি আছে এতিয়া কাম চলি আছে কাম চলি মেলি আমি ইয়াতে মানে গোটেইখিনি মিলি মেলি এসাঁজ খাম আৰু 5 minutes later এয়া মাংসখিনি ধুবলৈ গৈ আছোঁ আমি আমাৰ ভলুকিও আহিছে এয়া মাংসখিনি ইয়াত ইমান দূৰত ধুবলগীয়া হৈছে কেলৈ ধুবলগীয়া হৈছে আমি কৈ আছোঁ ৰখিব ইয়াত এতিয়া আমি মানে কিলো মাংস চাংসবিলাক ধুবলৈ আহিছোঁ চব পূৰা লেতেৰা হৈ গ'লতো ধুই লওঁগৈ একদম হাওৰ পৰা আহিছোঁ চব না হাওৰ পৰা আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ কাৰণ আমাৰ তাত টিবলটো চুৰি হৈ গ'ল মানে দেখুৱাই আছোঁ মই পটাপট পানী লাগিব লেতেৰা হৈ গ'লে ভাল নালাগিব ভালকৈ ধুবি দেই ভালকৈ ধুবি এতিয়া মাংস চাংস ধোৱা মেলা হৈ গ'ল এইকেইটা লৈ গৈছে এতিয়াও আমি যাম কি ক'লে পানীটো পূৰা আইৰণ আছে পূৰা তথাপি খাবই লাগিব কি কৰিব উপায় নাইতো নাই আহিলোগৈ এতিয়া আহি পাই আছোঁ ইয়াত মানে গৰখীয়া আমাৰ গৰখীয়া ভোজখন মানে শেহতীয়াকৈ ফাগুনত খোৱা হয় মানে নৰা চিগা ভোজ বুলি কয় এয়া চাওক টিউবৱেলটো চাওক এই টিউবৱেলটো চুৰ কৰি লৈ গ'ল এনেকুৱা ৰাজহুৱা স্থানৰ টিউবৱেলটো চুৰ কৰি লৈ যায় চাওক এয়া আমাৰ ককাইদেউকেইটা আহিছে তাৰপিছত এয়া আহিছে আমাৰ আহি গ'ল নিবুদা এতিয়া অঁ দেখিছে নাই এই আমাৰ টিউবৱেলটো ৰাজহুৱা স্থানৰ বস্তুবিলাকো চুৰ কৰি লৈ যায় দেৰি হৈ যায় ন ইমান দেৰি হৈ গ'ল এতিয়াতো 3-4মান বাজে হৈ গ'ল সেইকাৰণে ইয়াতে সেইডোখৰলৈ বনাই খালোঁ আমি মানে গছৰ পৰা বহুত দূৰত মানে কাৰণ ইয়াত মাছ মাংস নচলেতো আচলতে সেইকাৰণে আমি এনেই পথাৰ মাজত আৰু এই চব পথাৰ মাজতে গোটেই লগৰখিনি বনাই খালোঁ হয় নাই তাৰপিছতে আকৌ নেক্সট দেওবাৰে প্লেন কি হ'ব আকৌ চফা কৰিব লাগিব আকৌ কাম হ'ব ঠিক আছে ভিডিঅ'টো চাই থাকিব বাই বাই আৰু 26-27 তাৰিখে জানুমুখ গৰখীয়া ভোজ আছে আহিব চাবলৈ